যা हे गाइस वेलकम टू द ब्लॉग। क्या हुआ, स्टार्ट बंद हो गया? हे गाइस वेलकम टू द ब्लॉग। तो आज बस मैं घर पर गई आसो गणेशगुरीলৈকে চাও কিবা কন্টেন্ট পাও নেকি। কন্টেন্ট পালে ভাল লাগে, মন চন খুশ লাগি যায়। জাম চাম লাগি আছে নেকি এইফালে? 9টা বাজিছে ৰাতিপুৱা, জামটো হ'ব নালাগে বৰ্তমান। আৰখন লৈ আহিলে যোনটো গোপ্ৰ আছে ন, গোপ্ৰটো অলপ দাঙি ল'ব লাগে। ইয়াৰ কি হ'ল আকৌ? মই আহিছোঁ ডাইৰেক্ট কাটি দিছে এইফালে। মাইকৰ চাউণ্ডটো কেনেকুৱা হৈছে নাজানো দেই, মাইকটো অলপমান প্ৰব্লেম দিব যেন লাগিছে। তো আজি মাৰ্চিডিজ চলালোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে। কাৰ মাৰ্চিডিজ কি কথা মই নাজানিলে একো, খালি যে চলাব দিলে চলাই দিলোঁ, অলপ পাৰ্ক কৰিব দিলে। ভলভো, এখন ভলভো বহুত ভাল লাগিছে ৰে ভাই। কি কৰা যায়, ল'বৰ কাৰণে পইচা নাই বৰ্তমান। বা বাছৰ ড্ৰাইভাৰৰ লেভেল তামাম লেভেল। তো ৰাতিপুৱা ৰাতিপুৱা বাইক চলাই পেলাই অলপ ভালো লাগে, ঠাণ্ডা ঠাণ্ডা হাৱাত লাগি থাকে অলপ অলপ ফিৰফিৰকৈ। KTM চলাই পেলাই এখন চলালে মানে অলপমান নেকটো বিষায়, কাৰণ KTMটো ইমান মানে নেকেড বাইক ন, বেছি ডাউন নহয়। এইবিলাক আৰু স্পৰ্টছ বাইক ৰেচিং টাইপৰ বনাইছে। এখন ফুল্লি কপি হয় পেনেগালিৰ, দুকাটি পেনেগালি ডিফৰেন্সৰ পৰা কপি হয় এইটো। তো ৰাইডিং প'ৰ্চাৰ আৰু গাড়ীখনৰ লুক চুক অলমষ্ট একে, মানে দূৰৰ পৰা দেখা পালে ছুপাৰ বাইক বুলি ভাবে, কিন্তু হয় আপাচি 310 RR। বাইকখনৰ গিয়াৰ বক্সটো বহুত ধুনীয়া, গিয়াৰ শ্বিফটিংটো KTMতকৈ বহুত মজা। KTMটো অলপমান মাজে মাজে জাম লাগে মোৰ, কিন্তু RRৰ গিয়াৰ বক্সটো মজা আছে। একচুৱেলি BMW বনাইছে ন ইঞ্জিনটো, সেইটো কাৰণে এইটো মজা হ'বই। আৰু ৰাইডিং কৰাৰ সময়ত কেনেকুৱা কনফিডেঞ্চ থাকে এইখন বাইক, মানে তুমি কাটি কুটি যেনে তেনে যাব পাৰা আৰু অলপো প্ৰব্লেম নাই। কনফিডেঞ্চ লেভেলটো বহুত হাই হৈ যায়, এইটো অলপো ট্ৰেফিকত প্ৰব্লেম নাপাওঁ। জাষ্ট খালি বেছি টাইম বাইকখন চলাব নোৱাৰিব, কাৰণ এইটো জাষ্ট 1 ঘণ্টামান চলাব পাৰিব কণ্টিনিউ চলালে, গলটো বিষাই যায় আৰু ছুটি মানুহ যে। ডেইলি মই আহোঁ, ডেইলি বাছকেইটা এনেকুৱা উৎপাত কৰি থাকে ন, বাছৰ উৎপাতত মানে ভাল নালাগে বাইক চলাই পেলাই। গুৱাহাটীত মানে ট্ৰেফিক পুলিচে কিবা কিবি ৰুল বনাই থাকে, ট্ৰেফিক মানে আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে অসমত কিবা কিবি ৰুল বনাই, কিন্তু চিটি বাছকেইটা কণ্ট্ৰল কৰিব নোৱাৰিলে, আজিলৈকে নোৱাৰিলে আৰু নোৱাৰেও কেতিয়া চাগে। কাৰণ ইহঁতৰ নাটকখন অলপ বেলেগ টাইপৰে হয়। পুলিচৰ আগত এতিয়াৰ পৰা চিধা হৈ থাকে, পুলিচ খতম আইন খতম, আৰু পাব্লিকে ইমান সময় নিদিয়ে। পাব্লিকে মাৰা ষ্টাৰ্ট কৰিব লাগে, বাছ চিধা কথা। পাব্লিকে যিদিনা মাৰা ষ্টাৰ্ট কৰিব সেইদিনা চব ৰুল আহি যাব, অট'মেটিকলি মানিব লাগিব। এতিয়া বাছত বহি থকা মানুহকেইটাতো গাধা হয়, এটা চালা গাধাৰ দৰে বহি থাকে, খালি কোনো একো নকয় চকয়। যিমান টাইম ৰখাই থাকক বাছ ষ্টপেজত আধা ঘণ্টাও ৰখাই দিয়ে কিছুমান, এনেকুৱা মানে হেৰিও আছে, মানে বাছ ড্ৰাইভাৰো আছে। এওঁৰ আকৌ কি হ'ল ৰে? মটৰ ব্লগিং কৰা বহুত ইচ্ছা, কিন্তু চাওঁ কিমান ছাকচেছ হওঁ নহওঁ, কাৰণ মানুহেতো ছাপোৰ্ট নকৰে না। মানুহবিলাকে শ্বেয়াৰ টেয়াৰ নকৰে বা লাইক এটাও নিদিয়ে। ক'ব লাগিব প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, কিন্তু মই কণ্টেণ্টটো কি দি আছোঁ কোনো মেটাৰ নাই কাৰো। ভিডিঅ'টো এডিটিং কেনেকুৱা হৈছে, ল'ৰাটো কিমান ষ্টাইলিছ হয়, ধুনীয়া ল'ৰা নে দেখাত। ছোৱালী যদি বনাই ব্লগ এনেকুৱা ৰাইডিং কৰি পেলাই, এই লাইক কি চাবা তুমি? এইখন এতিয়া মই 84 স্পীডত আহি পালোঁ ন, একোৱে প্ৰব্লেম নাই, একোৱে মানে বডি ষ্ট্ৰেছ নাপায়, তোমাৰ বাইকত ষ্ট্ৰেছ নাপায়।
একদম স্মুথ পিকআপ লয় 100লৈকে বিন্দাছ যাব পাৰি এইখন বিন্দাছ মানে 100লৈকে ন' ভাইব্ৰেশ্যন একো ষ্ট্ৰেছ নাই এনেকুৱা লাগে যেন 60-70ত গৈ আছোঁ এইখন বাইক মানে KTMখন কিন্তু 100 গ'লে বহুত ষ্ট্ৰেছ পৰে আৰু অলপমান ভাইব্ৰেশ্যন আহি যায় আৰু এনেকুৱা লাগে যে বহুত জোৰত গৈ আছোঁ এইখন 50-60 একো গমেই নাপায় গাড়ীখনৰ ব্ৰেকিং চিষ্টেমো ভালে আছে মোটামুটি আজি কি দামী দামী গাড়ী দেখা পাইছোঁ ৰেঞ্জ ৰ'ভাৰ ডিস্কভাৰী কি এইবিলাক এইকেইটা অলপ আগতে মাৰ্চিডিজ চলাই আহিলোঁ ভলভ' দেখা পালোঁ ডিস্কভাৰী দেখা পালোঁ গুৱাহাটীত মানে গাড়ী দেখা পাই থাকোঁ মাজে মাজে ভাল লাগে মনটো কিনিব পাৰিলেও নোৱাৰিলেও পিছলৈকে চাই ভাল লাগে আজি মোৰ লাভটো চাগে অলপ বেলেগ কিবা দামী গাড়ী হৈ আছে চব মানে কোইনচিডেন্স চব মৰ্ণিং উঠি আহিলোঁ ওলাই আহিলোঁ ক্লাছৰ পৰা তো সি ক'লে যে গাড়ীখন জানে নেকি আপুনি মাৰ্চিডিজ ময়ো ক'লোঁ যে জানো কি আছে গাড়ীহে আৰু গৈ পেলাই ঘূৰাই দিলোঁ বেক কৰি গাড়ী লগাই দিলোঁ আৰু পাৰাই হৈ গ'লোঁ আজি চলাবৰ কাৰণে তাৰপাছত আহি আছোঁ এইখন বলত দেখা পালোঁ দেখোন দেখাই পাইছে বেয়া উইণ্ড ব্লাষ্ট হৈ আছে একদমেই হাৱা মাৰি আছে পূৰা এইখন মোৰ মানে ভাইজৰখন ভালকৈ বন্ধ নহয় যাৰ কাৰণে মানে উইণ্ড ব্লাষ্টটো পূৰা আহি যায় ভিতৰত হাৱা এটা আহি যায় এদিন মই বনাম ভিডিঅ' কেইটামান আপোনালোকে অলপ ছাপোৰ্ট দিব মই মানে গুৱাহাটী ট্ৰেফিকৰ ওপৰত বনাম ট্ৰেফিক ৰুলছ এণ্ড ৰেগুলেশ্যনছৰ ওপৰত আপোনালোকে ভিডিঅ' কেইটা ছাপোৰ্ট দিব কাৰণ এই আৰু মানুহে ছাপোৰ্ট নিদিলে কামবিলাক কৰি ভাল নালাগে ন মই ভিডিঅ' বনাই থাকিম টপিককেইটা বহুত হেভি লওঁ কণ্টেণ্টকেইটা বহুত হেভি লওঁ কিন্তু মানুহে ছাপোৰ্ট নিদিয়ে বা কিবা এটা আইডিয়া দিয়ক যে মোৰ ভিডিঅ'বিলাক মই কেনেকৈ কৰোঁ কেনেকৈ কৰিলে ভাল হ'ব আপোনালোকে দিয়ক না এতিয়া মই বহুত কষ্ট কৰিম কষ্ট কৰিবৰ কাৰণে মই ৰেডি আছোঁ যিমান কষ্ট কৰিব লাগে ইমান কষ্ট কৰিম এভেইলেবল এনাৰ্জি আছে মোৰ গাত এনাৰ্জি এভেইলেবল আছে জাষ্ট আপোনালোকে মোক আইডিয়া দিয়ক কওক কেনেকৈ বনালে মই গ্ৰ' কৰিম ইউটিউব চেনেলটো কেনেকুৱা কণ্টেণ্ট লাগে আপোনালোকক মোক কওক মই কষ্ট কৰি যাম বাছ আৰু মোৰ ওচৰত কণ্টেণ্টটো আছে বহুত কিন্তু মানে মই বিচাৰোঁ যে ভিডিঅ'বিলাক অলপমান আপোনালোকে ছাপোৰ্ট কৰাটো পুলিচ পইণ্ট চাওক এই বাইকখন চাওক এই ক'ত আহি পালে এই বাছকেইটা চাওক এইকেইটা চাওক এইটো পূৰা ৰাস্তা ক্ৰছেই কৰিলে ইয়াৰ বাকী কি থাকিলে ইয়াৰ মক্কেল নেকি এইবিলাক ৰেড লাইনটো খতম নহয় ইয়াতে যাবই মানে চব গুচি গ'ল এইখন এতিয়াহে যাব লাগে পিছৰ পৰা হৰ্ণ মৰা ষ্টাৰ্ট কৰি দিলে বাহ মই যেন কিবা ভুলে কৰিলোঁ আজিৰ পৰা গণেশগুৰি ব্ৰিজখনৰ তলৰ ৰাস্তাটো খুলি দিছে তো মই তলেদি যাম আজি মই এনেই এইফালে খ্ৰীষ্টান বস্তিৰ পৰা পাৰ হৈ যাওঁ এই ছোৱালীজনী চাওকচোন কোনফালে পাৰ হৈছে এইটো ডিভাইডাৰটো দিছে কি কাৰণে মানুহ যাতে ক্ৰছ নকৰে ওপৰেদি পাৰ হৈ আহিলে কি মতলবটো কি থাকিলে যদি আপুনি ওপৰেদি পাৰ হৈ যায় তো মতলব কি থাকিলে যে ডিভাইডাৰটো বনাইছে ইমান ওখ কৰি কি ভালটো লাগে ধৰ সেইকাৰণে গুৱাহাটীত মানে এক্সিডেণ্ট হৈ যায় মাজে মাজে হয় প্ৰায়ে হয় কিন্তু এইবিলাক এক্সিডেণ্ট কমাবৰ কাৰণে গভৰ্ণমেণ্টে এইবিলাক ডিভাইডাৰ বনাইছে নহ'লে কি দৰকাৰ আছে আগতে ডিভাইডাৰ নাছিলে গাড়ী চাড়ী উঠি পাৰ হৈ গুচি আহে ইফালৰ গাড়ী সেইফালে গুচি যায় ইমান ওখকৈ বনাইছে আপোনাক আৰু কেইটামান ডিভাইডাৰ দেখাম মই মানে ঘৰৰ মানুহৰ বেলকনিটো ইমান মানে বিল্ডিঙৰ ওপৰতো ইমান গ্ৰিল নিদিয়ে যিমান সিহঁতে লোহা ইউজ কৰিছে কংক্ৰিট ইউজ কৰিছে কি কাৰণে দিব লগা হৈছে মানুহবিলাক য'ত ত'ত পাৰ কৰে ৰাস্তা ক্ৰছ কৰি দিয়ে ট্ৰাফিক জাম লাগি যায় মানুহ এক্সিডেণ্ট হৈ যায় এইফালৰ গাড়ী সেইফালে খুন্দাই দিয়ে দেখা পাইছে কেনেকুৱা কনফিডেঞ্চ এখন চলালে মানে কনফিডেঞ্চ লেভেলটো বহুত হাই থাকে কাটি কুটি যোৱা আপোনাৰ কৰ্ণাৰিং মাৰা একো প্ৰব্লেম নাই আৰু এনেকুৱা নহয় যে বেলেগে ডিষ্টাৰ্ব পাই আছে কাৰণ কোনেও ডিষ্টাৰ্ব পোৱা নাই চব কমফৰ্টলি গৈ আছে যা তহঁতে যা মই ৰখি দিম যা মোৰ টাইম আছে বহুত
কৰ্ণাৰৰ পৰা আহিছে ইহঁতে, আকৌ জোচটো ইহঁতৰে বেছি যোৱাটো। ক'ত যাই আছা? মক্কেল। এই মক্কেলটো ৰাস্তা চিনিয়ে পোৱা নাই, কোনফালে যাব লাগে। তো এইটো আমাৰ নয়নপুৰ বাইলেন হয়, মই এফালে থাকোঁ। এই কাৰণে কোনোবাই যদি এফালে আহা মোক ফোন কৰিবা, লগ কৰিম। সেইকাৰণে এড্ৰেছটো দিছোঁ মই আকৌ। বহুতে এড্ৰেছ নকয় একো ইউটিউব ভিডিঅ' বনালে, ভাবে নেকি ঘৰৰ সন্মুখত গৈ পাব বুলি। মোৰ এইবিলাক নাই, আহি যাবা মোৰ ঘৰত, আহি যাবা, চাহ খাই যাবা। এনেকুৱা গাড়ীবিলাকৰ অভাৰটেক কৰিব বহুত ভয় লাগে, কাৰণ আগ চাইডটো আপুনি একো দেখাই পোৱা নাই। 4 হুইলাৰ হ'লে গ্লাছৰ ভিতৰতে দেখা পায় যে ফ্ৰণ্টৰ পৰা কিবা এটা গাড়ী আহিছে। এতিয়া পানীৰ গাড়ী, অটো এইবিলাক অভাৰটেক কৰা বহুত ৰিস্ক। अरे यार फाली दिसे एकदम स्कुटीकेইটা ফালি আহে আৰু আমি আৰু বাইক চলাই ভয় লাগে। আজি ৰিচেণ্টলি মই কালি এটা পাইছোঁ, বাইকাৰ ইণ্ডিয়াত মানে ইউটিউবাৰ হয় আৰু বাইকাৰ হয়, মটৰ ব্লগিং কৰে সিহঁতে। তো 2জন বাইকাৰ ডেড হৈছে এতিয়ালৈকে। হ'ব পাৰে দিল্লী ফগ বহুত বেছি হৈছে, সেইকাৰণে এক্সিডেণ্ট হ'ব পাৰে। কিন্তু নিঞ্জা চলোৱা এখনৰ তাৰটো ডেথ হোৱাৰ কাৰণটো সি ব্ৰেক ফেইল বুলি কৈছে, বেলেগবিলাকে ব্ৰেক ফেইল হৈ গৈছে বুলি, সেইকাৰণে তাৰ ডেথ হৈছে। তো বাইক চলালে অলপমান কেয়াৰফুল হ'ব লাগিব আৰু। মই নিজেও হ'ম, আকৌ বেলেগকো হ'বৰ কাৰণে মই ক'ম আৰু যে অলপমান কেয়াৰফুল চলালে হ'ল। লিমিটটো চালে হ'ল আৰু যে এইটো লিমিটলৈকে ঠিক আছে, এইটো লিমিটৰ পাছত গ'লে মোৰ কণ্ট্ৰল নোহোৱা হৈ যায়, তো স্পীডটো কমাই দিলে হ'ল, বাছ সেইখিনি আৰু। বাকী ইমান আৰু আজিকালি গাড়ীবিলাক টেকন'লজি বহুত হাই হৈ গৈছে। গাড়ীৰ টায়াৰটো মেইন দেই, টায়াৰটো চাই থাকিব লাগে। টায়াৰটো যদি আপোনাৰ পুৰণা হৈছে ন, বেছি ৰিস্ক ল'ব নালাগে, অলপো ৰিস্ক ল'ব নালাগে। কাৰণ টায়াৰটোৱে ৰখাব ন, ব্ৰেক মাৰিলে কি হ'ল, যদি টায়াৰ নৰখে চকাটো ৰখিব লাগিব ন, চুঁচৰি থাকিলে আৰু। তো যি হওক নহওক, মই এতিয়া ঘৰৰ বাইলেনটো শেষ কৰিম আৰু। তো ভিডিঅ'টো মই ঘৰ গৈ পেলাই এণ্ড নকৰোঁ, ইয়াতে এণ্ড কৰিম। কোনোবাই যদি ভিডিঅ'টো ভাল পায়, অলপমান মৰম দিব, অলপমান ছাপোৰ্ট কৰিব, মই আৰু ভাল কণ্টেণ্ট লৈ আহিম আপোনালোকৰ ওচৰত। কণ্টেণ্ট বহুত মজা কণ্টেণ্ট আছে, জাষ্ট ছাবস্ক্ৰাইবাৰ অলপমান বাঢ়িলে মই ট্ৰাই কৰি আছোঁ যাতে মোক মানে ছাপোৰ্ট কৰক আৰু মই ভাল কণ্টেণ্টবিলাক মই দিওঁ। আজি মাইকটো নাজানো দেই কেনেকুৱা হৈছে, মাইকৰ চাউণ্ডটো মই এতিয়ালৈকে শুনা নাই, মই জাষ্ট কৈ আছোঁ। মাইকটো যদি বেয়া হৈছেতো আৰু উপায় নাই আৰু। মই ভইচ অভাৰ নিদিওঁ এইবিলাক, ভইচ অভাৰটো দিলেও কিন্তু ভাল হ'ব। জাম লগাই থৈ দিছে, উল্টা পাৰ্কিং কৰিছে।